গাইজ ওয়েলকাম বেক টু মাই চেনেল জেডি লাইফষ্টাইল নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমে হেপী নিউ ইয়েৰ মোটত জেতুকা লগাইছিলোঁ পাৰ্কৰ পৰা আনিছিলোঁ মেডিকেল যোনখন মেডিচিন গাৰ্ডেন যে আছে বুলি কৈছিলোঁ তাৰ পৰা আনিছিলোঁ গ'লে ৰং পুৰা কাপোৰ ধুতে বাচন ধুতে ৰঙে গুচি গ'ল আৰু এতিয়া ভাত বনাবগৈ লাগে মাইনা ওলাই গৈছে অলপ বাহিৰলৈ বহুত দিন ভিডিঅ' দিবই পৰা নাছিলোঁ মানে ইয়াতে কণ্টেণ্ট নাই আৰু জানে যিহেতু বাহিৰত থাকিলে কণ্টেণ্টৰে অভাৱ গাঁৱত থাকিলে এটা নহয় এটা যিকোনো বিয়া হওক কাৰোবাৰ বাৰ্থডে হওক মাহেকীয়া মানে ইটো সিটো ওলাই থাকে গাঁৱত থাকিলে কণ্টেণ্টৰ অভাৱ নাই ময়ো গাঁৱত থকা হ'লে চাগে 2-3 দিনৰ মূৰে নহ'লেও চাগে এসপ্তাহত এটা হ'লেও মানে দিব পাৰিলোঁহেঁতেন ভিডিঅ' কিন্তু এতিয়া বাহিৰত আছোঁ যিহেতু আৰু মোৰ মানে হেডফোন যোনটো এইটো মোবাইলৰ লগৰ এইটো ভিভ' আছিলে মোৰ মোবাইলটো ইয়াৰ লগৰ হেডফোনডাল মানে ঘৰতে এৰি থৈ আহিলোঁ বা ঘৰত যাওঁতে আৰু এডাল এয়াৰফোন আছিলে সেইডালো মানে দেহাই মানে বেয়া কৰিলে অকল বাহটোহে আছে এতিয়া খালী গতিকে এতিয়া হেডফোন এডালৰ অভাৱতে মই দিব পৰা নাই ল'ব পাৰোঁ কিন্তু মানে লমকৈ থাকোঁতেই থাকি যায় ন কিছুমান লাগতিয়াল বস্তু মাইকী মানুহৰ আজি এইটোকে নাই আজি সেইটোকে নাই কালি গ'লোঁ শ্বপিং মলত গৈ সেইবিলাক বজাৰ কৰি আনিলোঁ এতিয়া লাহে ভাত চাত বনামগৈ আৰু কি কৰোঁ চাই থাকক এতিয়া পূৰা ভাত বনোৱা কাম চলি আছে এয়া দেখিছে কেঁচা বুট তিয়াই থৈছোঁ ভাতৰ লগত খাবৰ কাৰণে কেঁচা বুট মানুহজনে বহুতেই ভাল পায় ময়ো ভাল পাওঁ মই বেয়া নোপোৱা নহয় বহুতেই ভাল লাগে আৰু এইফালে আছে আমাৰ দালি পূৰা মগু দালি মিক্স কৰা চব বিলাহী দি বনাইছিলোঁ তাতে এটা ওলকবি আনিছিল কালি ওলকবিও কাটি দিছোঁ এনেকৈ খাই বহুতেই ভাল লাগে চিম্পুলকৈ বনালেও এতিয়া দালি উতলি আছে আৰু এইফালে এয়া পটল ফ্ৰাই কৰিছোঁ দুটা কৰি 4টা পটল 2টা মানুহৰ কাৰণে যথেষ্ট আৰু দাইল আৰু পটল ফ্ৰাই লগত 2টা ডিমো আমলেট বনাই দিওঁ এনেকৈ এতিয়া তেৱা গৰম এতিয়া অলপ সালাড কাটি লওঁ কেঁচা সালাড এয়া আমাৰ কেঁচা সালাড ৰেডি হৈ গ'ল কাটি থকা দেখা নাই আৰু কাটি থকানো কি দেখাম আৰু এনেকৈ চিম্পুলকৈ আমি সদায় খাওঁৱেই আৰু কেঁচা সালাড তিয়ঁহ গাজৰ মূলা পিঁয়াজ আৰু জলকীয়া এইজনী দেহা কি কৰিছা তুমি থিয় হৈ আছোঁ মই থিয় হৈ আছা আৰে কৈ দিয়কচোন ধুনু কোনে কি আৰেখন শিকিছে এইবাৰ গাইজ এতিয়া ভাত চাত বনাই হৈ গ'ল এইবাৰ থ্ৰেডিং কৰিমকৈ থ্ৰেডিং কৰিলোঁগৈ যোৱাটো হ'ল 2 দিন মানে হ'ল এইবাৰ মানে থ্ৰেডটো ইমান ভাল নহ'ল ইমান ভাল পোৱা নাই তাৰমানে একদম মানে অলপ উঠি থকাকৈ কৰিলে বেছি ভাল লাগে এবাৰ মানে অলপ তলত নিচিনা লাগিছে মোৰ নিজকে ভাল লগা নাই একদম বাৰু যি নহওক ইমান দিন নকৰাকৈ আছিলোঁ এতিয়া কৰিলোঁ মুখখন তেওঁ অলপ চাফা লাগিছে নহ'লে মানে থ্ৰেডিং কৰি অভ্যাস হৈ গৈছে একদম মানে লেতেৰা নিচিনা লাগে
এইফালে মিষ্টাৰ আহি পাই গ'লহি আহি পাই ভাবিছে অলপ গা ধোৱাৰ আগতে অলপ চাফা কৰি দিওঁ চ' অলপ বেচিনটো অলপ ধুই পেলাই ধুনীয়া কৰি চিকচিকীয়া কৰি থৈ দিছে এইকেইটা কাম কিন্তু বাথৰুম বেচিন এইকেইটা চাফা কৰা কামটো নকলেও যেনিবা কৰে আৰু এতিয়া একদম পুৰা সেয়া বাথৰুমত সোমাই আছে পুৰা বাথৰুমটো চাফা কৰি আছে চ' আমিও ভাত পানী খাই লওঁ আৰু ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই এইয়া পুৰা বাথৰুমত